everyone, DK Karisma channel or aneti notun blog le আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালেই আছে মোৰো ভালে এতিয়া বাজিছে 8টা বাজি গল ৰাতিপুৱাৰ আৰু মোৰ গা ধুই আহিছো আৰু আজি ভিডিওটো আচলতে মোৰ মাৰ ঘৰৰ পৰা বনাইছো আৰু বহু দিনৰ পিছত মই মাহঁতৰ ঘৰত আহিছো আৰু সেই কাৰণে ভাবিছো ব্লগ এটাটো বনাবই লাগিব যেহেতু বহু দিনৰ মূৰত আহিছো আৰু কেতিয়া আহিছো কিয় আহিছো আপোনালোকক হেবোৰ সকলো জনাম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু শেষত ভাল লাগিলে প্লিজ লাইক শেয়াৰ কমেন্ট কৰিব আৰু চেনেলটো যদি কোনোবাই এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব তেনলে বলক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ আজি দিনটো কি দেখাও নাজানো কিন্তু মাহঁতৰ ঘৰত আহিছো বহু দিনৰ মূৰত সেইকাৰণে ভাবিছো ব্লগ এটা দিও আৰু বহু দিনৰ মূৰত এইটো কাৰণে অহা হ'ল কাৰণ মই প্ৰেগনেন্সিৰ সময়ত মই ঘৰত অহাই নাই আৰু তেনেকৈ মোৰ সম্পূৰ্ণ এক বছৰৰ পিছত মই মোৰ মাহঁতৰ ঘৰত আহিছো আৰু আজি 5 দিনেই হ'ল আজি মোৰ ঘৰত অহা ব্লগটো বনাম বুলি মানে বনাব পৰা নাই আমাৰ টিকলুৰ লগত জানি নহয় টিকলু আছে এতিয়া অলপমান অসুবিধা হয় ব্লগ দি থাকিবলৈ সেইকাৰণে বহুত দিনৰ মূৰত বনাব লগা হয় ব্লগবোৰ তেনেদৰে আৰু এতিয়া টিকলু শুই আছে আৰু ভাবিছো ব্লগটো কাৰণে আৰম্ভ কৰি দিও মাহঁতক দেখুৱাই আছো অলপ লাহে এতিয়া চাহটা খাই বাৰু কেতিয়াবা আজৰি হলো ভাত খাম অলপ পিছত মায়ে ভাত বনাই আছে এইদিন অকণমান আৰাম কৰিলো মাহঁতৰ ঘৰত আহিছো যিহেতু আৰু কেইদিনমান থকাকৈ আহিছো বাৰু দীঘলীয়া যাত্ৰা কেইদিন থাকো সেইটো নাজানো কিন্তু থাকো কেইদিনমান তাৰপিছত এনেদৰে আৰু দিনটো কি কৰি দেখুৱাই আছো আপোনালোকে বাৰু মায়ে ইফালে ভাত বনাই আছে আপোনালোকক দেখুৱাই আছো দেই গোটেইখিনি দেখুৱাম আৰু পৰিৱেশটো অৱশ্যে পানী হৈ গৈছে গোটেই বাহিৰতো যাম এয়া মায়ে ভাত বনাই আছে কি বনাই আছে পিছে দালি ভাত বনালি আৰু বইল দালি বনালি আৰু কিবা মাছ বোলে শুকান মাছ আছিলে ঘৰতে শুকোৱা তাকে অলপমান চাটনি বটি দিওঁ বোলো আৰু কিবা দেউতাই কিবা জাবৰ কাৱৈ মাছ ধৰি দিছে ন থৈ দিছে কিন্তু ফুৰিব লাগিব সেইকেইটা পুৰা চাটনি হ'ব তাৰমানে ঘৰত তেনেকৈ খোৱা নাযায় মোৰ তাতে মানুহজনৰ ঘৰত ইয়াতে আৰু যি খাব পোৱা নাই মাহঁতৰ ঘৰত চবখিনি আদায় কৰিলোঁ আৰু কেনেকুৱা লাগিছে বহুত দিনৰ মূৰত মানে সম্পূৰ্ণ এক বছৰৰ মূৰত ছোৱালী আহিছে তাকো নাতি লৈ কেনেকুৱা অনুভৱ নাতি লৈ আহিছে মানে আৰু নথৈ আনন্দিত মই আৰু মানে ঘৰত হাতত মানে কামেই নুঠে নাতি লৈ ব্যস্ত ভাত পানীয়ে মানে বনোৱা পাহৰি যাওঁ এতিয়া অকণমান কাম অলপ দেৰি হোৱা হৈছে তাৰমানে মাৰ মানে কি হয় মোৰ যদি কিবা কিবি কাম থাকে মায়ে লৈ থাকিব লগা হয় তথাপিও বহুত দিনৰ মূৰত আহিছোঁ আৰু নাতি প্ৰথম আহিছে সেইকাৰণে মাৰ আৰু ফূৰ্তি মাৰ আইতা ককাক যিহেতু ফূৰ্তি হ'বই আৰু তো তেনেকুৱাই এইফালে পিছত দেখুৱাই আছোঁ বাৰু মায়ে এইফালে ভাত বনাই আছে ভাত বনাই থাকক মায়ে ন ভাত বনাই থাকক এইফালে আমাৰ পুচিটো চিঞৰি আছে মেকুৰী আৰু তো মা সেয়া এইফালে আমাৰ এইটো ভাইটি বহি আছে আমাৰ ভাইটি একদম চুলি তুলি ষ্ট্ৰেট কৰি হিৰ' হৈ গ'ল দেই পিছফালৰটো এইটো মানে একদম নাচাব দেই সেইটো ইয়াৰ বিচনা এখন ঠিক কৰাই নাই বৰ্তমান দেৰিকৈ উঠেতো সি কেনেকুৱা লাগিছে ভাগিন ভাল লাগিছে ভাগিন লৈছে এক বছৰ মূৰত বাহিৰ আহিছে এতিয়া লোৱা নাই বাৰু মই সৰু হৈ আছে তাৰমানে অকণমান ল'ব ভয় কৰে যাৰ কাৰণ তাৰ 3 মাহ হৈ আছে তো মোৰ চুৰ ইমান এটা তেনেকৈ থিৰ হোৱা নাই সৰু হৈ আছে সেইকাৰণে অকণমান ল'ব ভয় কৰে 6 মাহমানৰ পিছত ল'ব আৰু তেতিয়া মামা তেতিয়া ভাগিনেওকো অলপ চিনি পাব ভাগিনেও একদম হিৰ' হৈ আছে চুলি তুলি ষ্ট্ৰেট কৰিল ময়ো মানে বহুত দিনৰ মূৰত দেখা অৱশ্যে সি গৈছে আমাৰ তাত ন আমাৰ তাত গৈছে ইয়াৰ নামত গৈছিল 1 মাহৰ আগতে গৈছে 1-2 মাহৰ আগত গৈছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব সেইটোতো কৰিবই লাগিব আপোনালোকে এইবাৰ অৱশ্যে মোৰ কি হয় মইতো থিয়েটাৰত থাকোঁ ন আগতে তো কি মই ভাইটিক ৰাখী বন্ধন মানে কি নাপাওঁৱেই ৰাখী পিন্ধাবই নাপাওঁ তো এইবাৰ ফাইনেলি বহুত বছৰৰ মূৰত তাক ৰাখী পিন্ধাব পাম যিহেতু ৰাখী আগষ্টৰ 11 তাৰিখে হ'ব চাগে ৰাখী বন্ধন তো এইবাৰ যিহেতু ঘৰত থাকিম তো এইবাৰ ৰাখী পিন্ধাম ভাইটিক ভাবিছোঁ ব্লগ বনাব পাৰিলে ব্লগ বনাম বাৰু সেইদিনাখন যদিহে পাৰোঁ এতিয়াই নকওঁ ব্লগ বনাম বুলি তো এনেদৰে আৰু দেউতাক
দেউতাই অৱশ্যে পথাৰৰ কাম আছে, পথাৰত ওলাই গৈছে। যিহেতু এতিয়া পথাৰৰ কাম ট্ৰেক্টৰ চেক্টৰ লৈ ওলাই গৈছে। তো দেখুৱাম পিছত, যিহেতু গধূলিলৈকে ভিডিঅ'টো বনাই থাকিমেই আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। মই অকণমান কাম আছে, মানে টিকলুৰ কাপোৰখিনি অলপমান মেলি চেলি দিব লাগিব, ৰ'দ দিছে। তো সেইখিনি কাম কৰিলোঁ, তাৰপিছত আহি আছোঁ আপোনালোকলৈ। বাহিৰত আহিছোঁ, গোটেই পানী হৈ গৈছে। তাৰমানে এই বাৰিষা দিনকেইটাত গোটেই পানী। আৰু এইফালে দেখিছেনে, গোটেই টিকলুৰ কাপোৰ জাগা নাই মেলিবৰ কাৰণে। ৰছী লৈছোঁ, এইফালে এতিয়া আগফালে গৈ আছোঁ, ৰছী বান্ধিব লাগিব। মানে আৰু সৰু বাচ্ছা থাকিলে আৰু সকলোৱে জানেই আৰু কিমান কাপোৰ হয়, বাপৰে উপায় নাই আৰু। এতিয়া এইফালে ৰছী ওলাই দিছে মায়ে, ৰছীডাল বান্ধিলোঁ আগফালে, তাৰপিছত তাৰ কাপোৰখিনি মেলি দিওঁ। এইফালে ৰছী টানি কাপোৰ মেলি দিছোঁ। ৰ'দটো সিমান নাই, মইতো ঘৰত অহাৰ পৰা ৰ'দ সিমান নায়েই। আৰু গোটেই মানে এইবোৰ পানী হৈ গৈছে। আচলতে পানীৰ কাৰণে এতিয়া দেউতাই চব্জি কৰিব নোৱাৰা হৈ গৈছে। আগতেতো মানে ঘৰত চব্জি নিকিনিলেও হৈ যায়, চব ঘৰতে কৰে দেউতাই। কিন্তু এতিয়া পানীৰ কাৰণে গোটেই মৰি গৈছে। কিবা কিবি যদি হৈছিলোঁ, কি কৰিব আৰু, বাৰিষা দিনকেইটা সেই লেতেৰা চবফালে, আৰু ৰ'দো নাই সিমান, কাপোৰখিনি শুকালেই হ'ল আৰু ইয়াৰ। তেতিয়া মই ভাতখিনি খাই লওঁ। 12টা বাজি গ'ল, কিন্তু মই ভিডিঅ'টো তেতিয়াৰ পৰা মানে কণ্টিনিউ কৰিব পৰা নাই। আচলতে আৰু এতিয়া মানে বাচ্ছাৰ লগত এনেকুৱা দিগদাৰ হৈছে, সেইকাৰণে ব্লগো মোৰ এতিয়া বহুত দেৰি হৈ দিওঁতে আপোনালোকক। উপায় নাই, বাচ্ছাৰ লগত লাগি থাকোঁতে তেতিয়া ভাত খাই আছোঁ, আধা ভাত খোৱা হওঁতেই উঠাৰ পিছত আৰু তাক ল'ব লাগিল। তাৰপিছত অলপ তাৰ কিবা কিবি কাম সেইখিনি কৰি ল'লোঁ। তাৰপিছত এতিয়া একেবাৰে আৰু গা চা ধুৱাই, মালিচ চালিচ কৰি গা চা ধুৱাই এতিয়া তাক খুৱাই থোৱাইছে। অৱশ্যে এইকেইদিন মোৰ মালিচৰ কামটো মানে কৰা হোৱা নাই। এইকেইদিন আইতাকে কৰি আছে, মায়েও কৰি আছে, মালিচো কৰি আছে, গাও ধুৱাই দি আছে মায়ে। সেইখিনি কাম মোৰ ৰেহাই হৈছে। তো এতিয়া তাক খুৱাই চুৱাই থৈ দিছোঁ। আৰু তেতিয়াই মোৰ ৰ'দৰ পৰা এইবিলাক কাপোৰ কানি আনিছোঁ, তাৰ কাপোৰখিনি, আৰু সি শুই থাকোঁতেই সেইখিনি আৰু মোৰ ডেইলি কাম। সি দুপৰীয়া এটা গা চা ধোৱাৰ পিছত, খোৱাৰ পিছতে মই তাৰ কাপোৰ কানিবিলাক সামৰি থৈ দিওঁ। তো এইখিনি মই সামৰি থৈ দিওঁ। তাৰপিছত আৰু কেতিয়া উঠেতো ঠিক নাই। এনেইতো গা চা ধোৱাৰ পিছত সি শুই অলপ, কেতিয়াবা সোনকালে উঠিও যায়। তো সেয়াই, ভিডিঅ'টো কণ্টিনিউ কৰিব পৰা নাই, আপোনালোকে বেয়া নাপাব। এইখিনি কৰিলোঁ, তাৰপিছত লগ পাইছোঁ আপোনালোকক। গুড ইভিনিং ফ্ৰেণ্ড। তেতিয়া দুপৰীয়া মোৰ একদম ভিডিঅ' কৰাই নহ'ল। মই কৈছিলোঁ যে ভিডিঅ'টো মই ভালদৰে কণ্টিনিউ কৰিবই নোৱাৰিম, এতিয়া টিকলুৰ লগত লাগি থাকোঁতে। এতিয়া দুপৰীয়া তাক আৰু ভাত পানী খাই ময়ো শুলোঁ, তাকো খুৱাই ল'লোঁ। তাৰপিছত 4টামান বাজু হওঁতে উঠিল সিও, ময়ো উঠিলোঁ। তাৰপিছত তাৰ কিবা কিবি কাম, তাক অলপ মুখ চুখ মুচি দিয়ে, চাফা চুফা কৰি, কাপোৰ চাপোৰ চেঞ্জ কৰি দিয়া, মুঠতে সেইবোৰ কৰি থাকোঁতে আৰু ভিডিঅ' কৰাই নহ'ল তেনেকৈ। আৰু এতিয়া বাজিল 5:30, একেবাৰে গধূলি হ'ল। আৰু বৰ্তমান সি মোৰ কোলত শুই আছে। এয়া সি এইখিনি সময়ত তাৰ এটা অভ্যাস, ডেইলি সি 5:30মান 6টামানত সি কোলাত শুৱেই, আৰু বহুত টাইমে সি কোলাত শুই থাকে। আৰু এইখিনি টাইম মই কি কৰোঁ, এতিয়া অকণমান মোবাইল চাওঁ। মোবাইল আজিকালিতো চিৰিয়েল টিৰিয়েল মোৰ মানে বাদেই হৈ গৈছে এইবিলাক, আৰু টিকলুৰ লগতে লাগি থাকোঁতে যায়। তো কিবা নাই, চাওঁ মোবাইলত, আৰু মা আহিব, মায়ে চাকি তাকি দি আহিব মন্দিৰত। তো তাৰপিছত চাহ তাহ খাম একেলগে মাৰ লগত। তাৰপিছত আপোনালোকক দেখুৱাই থাকিম কি পাৰোঁ কি নোৱাৰোঁ। ভিডিঅ'টো কি পাৰোঁ নাজানো, আৰু কি দেখুৱাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে ভাবিছে চাগে গুড ইভিনিঙৰ পৰা একেবাৰে গুড মৰ্ণিং। আচলতে এইটো নেক্সট দিনাৰ ভিডিঅ'। কালি আৰু মোৰ ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল, ভিডিঅ'টো শেষো কৰিব নোৱাৰিলোঁ। ভাবিছিলোঁ এদিনৰে ভিডিঅ' দিম, কিন্তু ভিডিঅ'টো শেষ কৰা নহ'ল। আৰু আজি ভিডিঅ'টো শেষ কৰিম, কিন্তু ভাবিছোঁ আজিৰ দিনটো কেনেকৈ কি কৰি দেখুৱাই থাকোঁ। কাৰণ সেইটো ভিডিঅ'টো মোৰ মানে কালিৰ যিখিনি দেখালোঁ একেবাৰে ছুটি হ'ল, একো ভালকৈ দেখুৱাবই নোৱাৰিলোঁ। তো আজিৰ গধূলিহে ভিডিঅ'টো শেষ কৰিম ভাবিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া পাইছে 9টা, ৰাতিপুৱাৰ ভাত খোৱাই নাই, মানে চাহো খোৱা নাই, গা চা ধুই আহিলোঁ কেতিয়াবাই, টিকলুক লৈ আছোঁ লগত। তো ভাত চাত খাই লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। এতিয়া ভাত খাই আজৰি, আৰু টিকলুক বৰ্তমান খুৱাই থৈ দিছোঁ। সি এতিয়া অলপ টাইম শুৱে, আৰু সি শুই থাকোঁতে মই আহিছোঁ পাকঘৰত বৰ্তমান, আৰু কিবা এটা ৰেচিপি দিওঁ ভাবিছোঁ আপোনালোকক। বহুত দিন একো বনোৱাও নাই, একো দেখুৱাও নাই আপোনালোকক, সেইটো কাৰণে এটা ৰেচিপি শ্বেয়াৰ কৰোঁ। আৰু আজি মই বনাম ভাবিছোঁ ঢোকলা, কি হয় নাজানো, বনাইছিলোঁ আগতে, কিন্তু মই ৰেচিপি দিয়া নাই। তো সেয়াই তো বনাওঁ, আৰু আপোনালোকে চাই থাকক ৰেচিপিটো। ঢোকলাৰ কাৰণে প্ৰথমতে মই এই কাপটোৱেদি
কাপ বেচন লৈছোঁ, এয়া 1 কাপ বেচন, আৰু তাত দিম অকণমান নিমখ আৰু দিম চেনি। সেইফালে মা আহি গৈছে দেই, এয়া চেনি দিছোঁ মই ডেৰচামুচ, আপোনালোকেতো নিজৰ সোৱাদ অনুযায়ী দিব আৰু। তাৰপিছত দিম ঢকলা, যিহেতু অলপ হালধীয়া কালাৰ, তো সেইটো কাৰণে মই হালধি অকণমান কাটি দিম, এয়া হালধি। সেইফালে ভাইটি ভাত খাই আছে দেই, সি আচলতে গম নাপায় ভিডিঅ' কৰি থকা, নহ'লে সি তাতে ভাত নাখালেই হয় লাজতে। তো সেইফালে চবখিনি দিলোঁ, হালধি, চেনি, নিমখ। এতিয়া মই সেইখিনি ধুনীয়াকৈ পানী দি ব্লেণ্ড কৰি ল'ম। ধুনীয়াকৈ মই এইটো মিক্স কৰিম। এয়া কেকৰ বেটাৰটো যেনেকুৱা হয় তেনেকুৱা হ'ব লাগে আচলতে, এই বেটাৰটো। আৰু মই এটা বাতি লৈছোঁ, টিফিন বাতি, আৰু তাত মই অকণমান ৰিফাইন দিছোঁ। সেইখিনি ৰিফাইনখিনি ধুনীয়াকৈ টিফিন বাতিত সানি ল'ম, আৰু এই ঢকলাৰ যিটো বেটাৰ তাত মই দিম ঢালি। আৰু এটা কুকাৰ লৈছোঁ, তাতে অলপ পানী দিছোঁ, আৰু ইয়াত এটা ষ্টেণ্ড দি দিছোঁ। পানীখিনি বইল হ'ব লাগিব, অলপ উতল আহিব লাগিব। তাতে মই ঢকলা বাতিটো দি দিম, আৰু গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ। কেকটো যেনেকৈ বনাব পাৰোঁ তেনেকৈ বনাব লাগে। আৰু এইখিনি মই ব্লেণ্ড কৰি থোৱাখিনি 10 মিনিটমান থৈছিলোঁ। তাৰপিছত মই ইয়াতে 1 পেকেট ইনো দিছোঁ, এইটো অৰিজিনেল ফ্লেভাৰ হয়, আপোনালোকে যিকোনো ফ্লেভাৰ ইউজ কৰিব পাৰে। গ্ৰীণ কালাৰৰ এটা পেকেট বা কি ফ্লেভাৰ আছে মই নাজানো, সেইটো দিলে বেছি ভাল আচলতে, সেইটো মোৰ ওচৰত নাই, সেইকাৰণে মই এইটো দিলোঁ। 1 পেকেট দি দিছোঁ ইয়াতে মই। ধুনীয়াকৈ এতিয়া মিক্স কৰিম। মিক্স কৰিলে আপোনালোকে চাব কি ধুনীয়া এটা ফ্লফি এটা হয় বেটাৰটো। সেইকাৰণে ইয়াতে বেকিং পাউডাৰ, বেকিং চ'ডা ইউজ কৰিব নালাগে, ইনো দিলে হৈ যায়। ইনোটোৱে বেটাৰটো বিৰাট ধুনীয়া কৰে, ঢকলাটো স্পঞ্জি বনায় আচলতে, সেইটো কাৰণে ইনো দিয়া হয়। তো এয়া আপোনালোকে ধৰিব পাৰিছে দেখি, ইমান ধুনীয়া এটা, কি ধুনীয়া হৈছে বেটাৰটো আচলতে। এনেকৈ ৰেডি কৰি ল'ব আপোনালোকেও। এতিয়া এই বেটাৰখিনি মই ৰিফাইন কণা টিফিন বাতিটোত ঢালি দিলোঁ, আৰু এতিয়া কুকাৰত মই বহাই দিম বাতিটো। আৰু গেছৰ ফ্লেমটো ল' ৰাখিব, এইটো কৈছোঁ আগতে। আৰু কুকাৰৰ ঢাকনিৰ চিটিটো মই খুলি দিম, আৰু ঢাকনিখন মাৰি দিম। বেছি সময় নালাগে বনাওঁতে, 15-20 মিনিটত হৈ যায় ৰেডি। এইফালে ঢকলাটো ৰেডি কৰিবৰ কাৰণে থৈ দিছোঁ, আৰু এতিয়া মই আহিছোঁ বাৰীত আহিছোঁ মই নৰসিংহ চিঙিবৰ কাৰণে, কাৰণ ঢকলাত নৰসিংহ লাগে। নৰসিংহ, এয়া নৰসিংহ কি কি লাগে আপোনালোকে দেখা পাবই। আপোনালোকক দেখুৱাই গৈ থাকিম, আপোনালোকে চাই থাকক বাৰু। এতিয়াতো কুকাৰত বহাই দিছোঁ, 20 মিনিটমান সময় লাগিব হওঁতে। এইফালে মোৰ ঢকলা ৰেডি হৈ গ'ল। এয়া এইফালে নৰসিংহ, জলকীয়া দুটা আৰু কলা বেহাৰ লৈছোঁ, সেইখিনি ধুই লৈছোঁ, আৰু লাগিব পানী। তো এইফালে মই এটা কেৰাহী বহাই দিছোঁ, কেৰাহীটোত দিম ৰিফাইন। কেৰাহীত ৰিফাইন দিলোঁ, অলপ দৌৰা-দৌৰি কৰি আছোঁ, কাৰণ টিকলু আমাৰ কান্দি আছে, মায়ে ৰাখি আছে, তো এইকাৰণে দৌৰা-দৌৰি কৰি আছোঁ। এইফালে কেৰাহীত তেল দিছোঁ, তাৰপিছত ধুই থোৱা কলা সৰিয়হখিনি দিছোঁ, তাৰপিছত অকণমান নিমখ আৰু নৰসিংহ পাতখিনি দিছোঁ, জলকীয়া দিছোঁ। এইখিনি ভিডিঅ' কৰা নহ'ল, আপোনালোকে ধৰিব পাৰিছে দেখি। তো এয়া, আৰু তাত সেইখিনি অকণমান লৰাই ল'ম। তাৰপিছত ইয়াত দিম চেনি, যিহেতু মই বেটাৰটো ৰেডি কৰোঁতে চেনি দিছিলোঁৱেই, সেইকাৰণে মই ইয়াতে আধা চামুচমান চেনি দিছোঁ। আৰু এইখিনি লৰাই লোৱাৰ পিছত মই ইয়াতে 1 কাপ পানী দিছোঁ। তো এইখিনি ভালকৈ উতল অহাৰ পিছত কি কৰোঁ আপোনালোকে চাই থাকক, দেখা পাবই। এইখিনি লৰাই দিছোঁ ধুনীয়াকৈ। তো এইটো ঢকলাটো ৰেডি হৈ গ'ল, কিমান স্পঞ্জি হৈছে দেখিছে আপোনালোকে। আৰু মই এইখিনি ধুনীয়াকৈ কাট কৰি ল'ম এতিয়া। এইফালে মোৰ এইখিনিও ৰেডি হৈ গ'ল অলমষ্ট।
ধোৱাটো মই কাট কৰি ল'লোঁ এইফালে অকণমান ভাঙি গৈছে দেই তাৰপিছত যিখিনি মই ৰেডি কৰিছিলোঁ কেৰাহীটোত সেইখিনি মই ইয়াৰ ওপৰত দি দিছোঁ কাট কৰি লোৱাৰ পিছত ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল ক'ব মানে ট্ৰাই কৰি চাব তাৰপিছত ক'ব মই খাই চালোঁ ভাল লাগিছিল খাই আপোনালোকে তেনেধৰণে ট্ৰাই কৰিব পাৰে যদি কোনো ট্ৰাই কৰা নাই এতিয়ালৈকে আৰু এতিয়া টিকলুক গা পা ধুৱাই খুৱাই দিছোঁ সি শুই আছে আৰু এতিয়া বাজিল এতিয়া 12:30 বাজিল মোৰ অকণমান কাম আছে সেইখিনি মই কৰিলোঁ তাৰপিছত আকৌ অলপ খুৱাই আছোঁ এতিয়া 8টাই বাজিব আৰু মাজত মোৰ ভিডিঅ' কৰা নহ'লেই আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব